নমস্কাৰ। আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আমি আলোচনা কৰিবলৈ গৈ আছোঁ হাউ টু ফিল প্ৰিচাইডিং অফিচাৰ্ছ ৰিপৰ্ট, অৰ্থাৎ প্ৰিচাইডিং বিষয়াৰ ৰিপৰ্ট কেনেকৈ পূৰণ কৰিব তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। ঠিক আছে? ইয়াতে মুঠতে 5টা পাৰ্ট আছে। প্ৰিচাইডিং বিষয়াৰ হেণ্ডবুক মতে এনেক্সাৰ 5ত এই গোটেইখিনি পাৰ্ট উল্লেখ আছে। পাৰ্ট 1ত আছে মকপল চাৰ্টিফিকেট, পাৰ্ট 2ত Power pack replacement in control unit. Part 3 pressing of closing button after completion of poll. Part 4 EVM or VVPAT replacement during mock poll. And part 5 EVM or VVPAT replacement during poll and after completion of poll. এইখিনি আছে। এতিয়া আমি এটা এটা পাৰ্টকে আলোচনা কৰিম। ঠিক আছে? তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমে আমি চাম পাৰ্ট 1 that is mockpoll certificate এখন কেনেকৈ ফিল আপ কৰিব। এতিয়া প্ৰথমে কি দিয়া আছে নেম অফ ইলেকশ্যনৰ নামটো কি এইটো বিশেষকৈ প্ৰি প্ৰিণ্টেড থাকিব। যদি নাথাকে ইন কেছ তেতিয়াহ'লে আপোনালোকে পৰাপক্ষত বল্ড লেটাৰত বা কেপিটেল লেটাৰত লিখিব। প্ৰথমটো হ'ব এছেম্বলি ইলেক্ট। নেক্সট পইণ্টটো হ'ল নাম্বাৰ এণ্ড নেম অফ SC that is এছেম্বলি কনষ্টিটুৱেঞ্চি। এইটো প্ৰি প্ৰিণ্টেড থাকিব। যদি নাথাকে আমি লিখি ল'ম ধুনীয়াকৈ। মই এটা দামী ডাটা দিছোঁ ইয়াতে দিছোঁ মই 64 লামডিং কনষ্টিটুৱেঞ্চি। ঠিক আছে? নেক্সট আছে নাম্বাৰ এণ্ড নেম অফ পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চি। ইয়াতে দিছোঁ 10 নম্বৰ কাজিৰঙা পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চি। ঠিক আছে? অৰ্থাৎ লামডিং যিটো এছেম্বলি কনষ্টিটুৱেঞ্চি আছে বিধানসভা সমষ্টিটো কাজিৰঙা লোকসভাৰ অন্তৰ্গত, সেইকাৰণে এইটো দিছোঁ। ঠিক আছে? এইখিনি হ'ল। নেক্সট আছে পুলিং ষ্টেচন নাম্বাৰ। পুলিং ষ্টেচন নাম্বাৰটো কিমান? মই ধৰি লৈছোঁ এইটো নাম্বাৰ 100, অৰ্থাৎ ভোটগ্ৰহণ কেন্দ্ৰটোৰ নাম্বাৰটো হ'ল 100। এতিয়া পইণ্ট এলৈ যাওঁ আমি। এতিয়া কৈছে কণ্ডাক্ট অফ মক পল এণ্ড ভেৰিফিকেশ্যন অফ মক পল ডেটা। ইয়াতে কি কৰিব লাগিব আমি? প্ৰথমে কৈছে চাওক, প্ৰথম কলমত কৈছে নেম অফ কেণ্ডিডেট অৰ নেম অফ কেণ্ডিডেটছ ইনক্লুডিং নেটা টু বি প্ৰি প্ৰিণ্টেড। ইয়াতে কেণ্ডিডেটৰ নামখিনি প্ৰি প্ৰিণ্টেড থাকিব, বা মই এটা দামী ডাটা দি দিছোঁ, কেইজনমান কেণ্ডিডেটৰ নাম ভৰাই দিছোঁ, ৰেণ্ডমলি ভৰাই দিছোঁ। দেন নাম্বাৰ অফ ভোট কাষ্ট ডিউৰিং দ্য মক পল। কোনজন কেণ্ডিডেটৰ এগেইনষ্টত কিমানটা ভোট কাষ্ট হৈছে সেইটোও ধৰি লৈছোঁ। মই ধৰিছোঁ প্ৰথম কেণ্ডিডেটৰ এগেইনষ্টত 10টা, দেন ছেকেণ্ডজনতো 10টা, থাৰ্ডজনত 20টা, আৰু ফ'ৰ্থজনত 5টা। এতিয়ালৈকে ইয়াতে প্লাছ কৰিলে হ'ব 45। সেইকাৰণে আমি লাষ্টত 9টাত কিমান ধৰিছোঁ? 5। ইয়াতে মনত ৰাখিব 9টা অপশ্যনটোত আপোনালোকে কমেও এটা হ'লেও ভোট দিব লাগিব ডিউৰিং মক পল। ঠিক আছে? দেন কি আমি চাম, এইটোতো আমি ধৰি লৈছোঁ প্ৰথমে কিমান ভোট কাষ্ট হৈছে বা কৰিম আমি। নেক্সট আমি চাম এইখিনি নাম্বাৰটো টেলি কৰিম কাৰ লগত? এটা হ'ব কণ্ট্ৰল ইউনিটৰ লগত, এটা হ'ব ভিভিপেটৰ লগত। প্ৰথমটো কৈছে নাম্বাৰ অফ ভোট ডিছপ্লেড ইন কণ্ট্ৰল ইউনিট অন চেকিং দ্য ৰিজাল্ট। যেতিয়া আমি ৰিজাল্ট বাটনত ক্লিক কৰিম তেতিয়া ফাৰ্ষ্ট কেণ্ডিডেটৰ এগেইনষ্টত আমি 10টা ভোট কাষ্ট কৰিছিলোঁ। যদি 10টা দেখাইছে তেতিয়াহ'লে এইটো কাৰেক্ট আছে। দেন ঠিক তেনেকৈ ছেকেণ্ড কেণ্ডিডেটৰ এগেইনষ্টত যদি 10 ভোট কাষ্ট হোৱা দেখাইছে তেতিয়াহ'লে এইটো কাৰেক্ট আছে, এণ্ড ছ অন। নেক্সট আমি এই বস্তুটো ভিভিপেটৰ লগতো ভিভিপেট শ্লিপকেইটা উলিয়াই ল'ম। ভিভিপেট শ্লিপতো যদি সেই একেই ডাটা পাওঁ তেতিয়াহ'লে এইখিনি কাৰেক্ট। নেক্সট কৈছে ৰিজাল্ট ডিছপ্লেড ইন কণ্ট্ৰল ইউনিট এণ্ড প্ৰিণ্টেড পেপাৰ শ্লিপছ কাউণ্ট টেলিড উইথ ইচ আদাৰ, য়েছ অৰ ন। ইয়াতে কৈছে এই যে তিনিওটা অপশ্যন যিকেইটা কৈছে, প্ৰথম আমি নাম্বাৰ অফ ভোট কাষ্ট, এইটো আমি মেনুৱেলি এটা মেইনটেইন কৰিছোঁ, কোনজন কেণ্ডিডেটৰ এগেইনষ্টত কিমানটা ভোট পৰিছে। দেন আমি এইটো কণ্ট্ৰল ইউনিটৰ লগত মিলাই চাইছোঁ মিলিছেনে নাই। দেন আমি ভিভিপেটৰ লগতো মিলাই চাইছোঁ মিলিছেনে নাই। এই গোটেইখিনি যদি মিলিছে তেতিয়াহ'লে আমি য়েছ বুলি লিখিম, আৰু সেইটো মিলিবই। যদি কিবা খেলি মেলি নাথাকে তেতিয়াহ'লে মিলিবই এইটো। নেক্সট আহে কি? ছিগনেচাৰ অফ পুলিং এজেণ্টছ উইথ পাৰ্টি এব্ৰিভিয়েশ্যন অৰ ইণ্ডিপেণ্ডেণ্ট। ইয়াতে কৈছে যিকেইজন পুলিং এজেণ্ট থাকিব তেওঁলোকৰ এতিয়া কি কৰিব লাগিব? আপোনালোকে ছিগনেচাৰ ল'ব লাগিব, আৰু ব্ৰেকেটত তেওঁলোক কোনটো পাৰ্টিক ৰিপ্ৰেজেণ্ট কৰে সেই পাৰ্টিটোৰ নামটো লিখিব লাগিব। যেনেকৈ নেকি আমাৰ BJP হ'ব পাৰে, INC হ'ব পাৰে, দেন AGP বা ইণ্ডিপেণ্ডেণ্ট, যিয়েই নহওক সেইটো আমি ব্ৰেকেটত মেনশ্যন কৰি দিব লাগিব। নেক্সট পইণ্ট বি লৈ যাওঁ। ইয়াতে কৈছে ক্লিয়াৰ বাটন অন দি কণ্ট্ৰল ইউনিট হেজ বিন প্ৰেছড টু ক্লিয়াৰ মক পল ডেটা, য়েছ অৰ ন।
ইফ য়েছ দেন ৰাইট দ্য এবভ চেণ্টেন্স ইন ইংক। অৰ্থাৎ ইয়াতে কৈছে মক পল আমি অনুষ্ঠিত কৰাৰ পিছত এটা অপশ্যন থাকে ইয়াতে ক্লিয়াৰ, তাত আমি প্ৰেছ কৰিব লাগিব। সেইকাৰণে ইয়াতে আপোনালোকে ডিক্লেয়াৰ কৰিব লাগে যে তাত ক্লিয়াৰ বটনটোত আপোনালোকে প্ৰেছ কৰিছে নে নাই। যদি কৰিছে সেইটো সঁচা বুলি আপোনালোকে এই চেণ্টেন্সটো আকৌ লিখি দিব লাগে যে য়েছ ক্লিয়াৰ বাটন অন দি কণ্ট্ৰল ইউনিট হেজ বিন প্ৰেছ টু ক্লিয়াৰ দি মক পল ডাটা। এইখিনি আপোনালোকে কৰিব। নেক্সট কামটো হ'ল all paper slips taken out from VVPAT after the mock poll, yes or no? অৰ্থাৎ মক পল অনুষ্ঠিত কৰাৰ পিছত আপোনালোকে ভিভিপেটত যিখিনি শ্লিপছ ওলাইছে সেইখিনি কালেক্ট কৰিছে নে নাই, সেইখিনি তাৰ পৰা উলিয়াই আনিছে নে নাই। যদি আনিছে তাতে কি লিখি দিব লাগিব য়েছ, আৰু সেইটো আনিব লাগিবই, সেইটো কম্পালচাৰী। সেইকাৰণে ইয়াতে য়েছ বুলি লিখিম। নেক্সট কামটো হ'ল এমটি ভিভিপেট shown to all polling agents, yes or no? এতিয়া যে আমি কাগজখিনি উলিয়াই আনিছোঁ তাৰ পিছত এইখিনি বক্সটোৰ ভিতৰত কিবা বাকী আছে নেকি, সেইখিনি আমি পুলিং এজেণ্টসকলক দেখুৱাইছে নে নাই সেইটো দেখাব লাগিবই নিয়ম। সেইকাৰণে ইয়াতো কি লিখিম য়েছ। Before actual poll, ensure that no printed slips in the VVPAT drop box and shown to polling agents, yes or no? সেই একেটা কথাকেই ক'লে আমি একচুৱেল পুলিংটো ষ্টাৰ্ট কৰাৰ আগতে আকৌ ভিভিপেটৰ ভিতৰত কিবা শ্লিপ পৰি আছে নেকি সেইটো আমি পুলিং এজেণ্টসকলক দেখাইছোঁ নে নাই। যদি দেখাইছোঁ য়েছ, নেদেখালেতো ন হ'ব, কিন্তু ন হ'ব নোৱাৰিব ইয়াতে, য়েছ হ'বই লাগিব, আমি দেখুৱাব লাগিবই। দেন total button on the control unit has been pressed to show total vote 0 to polling agent, yes or no? তাৰপিছত মক পলটো পূৰা শেষ হোৱাৰ পিছত আমি যেতিয়া চিল কৰি ল'ম, চিল কৰি একচুৱেল পুলিং ষ্টাৰ্ট হোৱাৰ ঠিক আগে আগে টোটেল বাটনটোত প্ৰেছ কৰাৰ লগে লগে 0 দেখাব লাগিব। যদি 0 দেখাইছে তেতিয়াহ'লে আমি পুলিং এজেণ্টসকলক সেইখিনি দেখাই ল'ম, দেখুৱাৰ পিছত য়েছ বুলি লিখি দিম ইয়াতে। নেক্সট কামটো হ'ল মক পল ভিভিপেট স্লিপছ stamped with mock poll slip and sealed in black envelope and then sealed with pink paper seal, yes or no? ইয়াতো কৈছে একেই কাম, যিখিনি আমি ভিভিপেটৰ পৰা শ্লিপছখিনি উলিয়াইছোঁ মক পলৰ, সেইখিনিৰ পিছফালে এটা মক পল ষ্টাম্প মাৰিব লাগিব আৰু মাৰি এটা ব্লেক এনভেলপৰ ভিতৰত সোমোৱাই পিংক পেপাৰ চিলেৰে চিল কৰি দিব লাগিব। সেইটো যদি কৰিছোঁ য়েছ, সেইটো কৰিব লাগিবই, সেইকাৰণে ইয়াতো কি হ'ব য়েছ। দেন following witness mock poll and certify that mock poll votes tallied and that the mock poll votes erased from the control unit after mock poll. এতিয়া যে এই কামখিনি আমি কৰিছোঁ তাৰ কাৰণে আমি কিছুমান উইটনেছ ৰাখিম, সেই উইটনেছ কেইজন কোন কোন এতিয়া আমি চাওঁ। যিহেতু গোটেই মক পলৰ প্ৰচেছখিনি আমি পুলিং এজেণ্ট কেইজনৰ সন্মুখতে কৰিম, সেইকাৰণে উইটনেছ কেইজন তেওঁলোকেই হ'ব পুলিং এজেণ্ট কেইজন। ইয়াতে আমি পুলিং এজেণ্ট কেইজনৰ প্ৰথমে নাম লিখি ল'ম, দেন কোনটো পাৰ্টি ৰিপ্ৰেজেণ্ট কৰে সেইখিনিও লিখি ল'ম, দেন পাৰ্টিৰ যিকেইজন কেণ্ডিডেটৰ নামো লিখি ল'ম আৰু পুলিং এজেণ্ট কেইজনৰ ছিগনেচাৰ লৈ ল'ম। দেন নেক্সট পইণ্টটো হ'ল আমাৰ যেতিয়া আমি আমাৰ কণ্ট্ৰল ইউনিটটো অন কৰিম তেতিয়া তাত এটা টাইমিং দেখায়, ডেট আৰু টাইম দেখায়। এতিয়া সেই টাইমটো আমাৰ নিজৰ ঘড়ী বা মোবাইলৰ টাইমৰ লগত ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড যিটো টাইম আছে তাৰ লগত মিলিছে নে নাই। যদি তাতকৈ বেছি আছে প্লাছ দিম, কম থাকিলে মাইনাছ বুলি দিম। যিহেতু এইটো মিলোৱাই থাকে সেইকাৰণে মই ইয়াতে ডাটাটোত কি দি দিছোঁ 0 বুলি দি দিছোঁ, আপোনালোকে নিজৰটো দিব, ঠিক আছে। দেন নেক্সট কাম হ'ল চিগনেচাৰ অফ মাইক্ৰ' অবজাৰ্ভাৰ ইফ পষ্টেড এট দি পলিং ষ্টেচন। যদি মাইক্ৰ' অবজাৰ্ভাৰ সেই পলিং ষ্টেচনত দিছে তেতিয়াহ'লে তেওঁৰ ছিগনেচাৰ ল'ব লাগিব। তাৰপিছত কি কাম হ'ল নেম এণ্ড ছিগনেচাৰ অফ দি প্ৰিচাইডিং অফিচাৰ, তেতিয়া তলত প্ৰিচাইডিং অফিচাৰে সেইটো ছিগনেচাৰ কৰি দিব লাগিব। নেক্সট it is hereby certified that before commencement of actual poll, total button of the control unit has been pressed in the presence of all polling officials to ensure that total vote is 0. Take the appropriate observation. Control unit shows total vote 0. অৰ্থাৎ আপুনি যদি মক পলটো অনুষ্ঠিত কৰাৰ পিছত ক্লিয়াৰ বাটনটো প্ৰেছ কৰিছে তেতিয়াহ'লে গোটেইখিনি ডাটা ধুনীয়াকৈ ইৰেজ হৈ যাব আৰু তেতিয়া আপোনালোকে টোটেল বাটনত ক্লিক কৰাৰ লগে লগে ইয়াতে টোটেল ভোটটো 0 বুলি দেখাব। অৰ কণ্ট্ৰল ইউনিট shows total vote more than 0 means mock poll votes not cleared, hence cleared the mock poll data. অৰ্থাৎ যদি আপোনালোকৰ ইয়াতে 0তকৈ বেছি দেখাই আছে তাৰ মানে মক পলটো ক্লিয়াৰ হোৱা নাই, তেতিয়া আপোনালোকে আকৌ কি কৰিব লাগিব
ক্লিয়াৰ বাটনটোত প্ৰেছ কৰি দিব লাগিব। অৰ্থাৎ বাৰে বাৰে মনত পেলাই দি আছে যাতে কোনো ধৰণৰ ইয়াতে ভুল ত্ৰুটি থাকিব নোৱাৰে। নেক্সট কৈছে following witness the above process and certify that mockpoll boards erased from the control unit and mockpoll VVPAT slips removed from the VVPAT before start of actual poll। অৰ্থাৎ এই ওপৰত যিখিনি আমি কাম কৰিলোঁ সেই কামখিনিৰ কাৰণে অকল কি প্ৰিচাইডিং অফিচাৰৰেই দায়িত্ব নেকি? নহয়, আমাৰ বাকী যিকেইজন পুলিং অফিচাৰ আছে তেওঁলোকৰো ইয়াতে দায়িত্ব আছে। সেইকাৰণে তেওঁলোককো একাউণ্টেবল কৰিবৰ কাৰণে তেওঁলোকৰ নেম এণ্ড ছিগনেচাৰবোৰ লিখি লৈছে। যেনেকৈ নেকি প্ৰিচাইডিং অফিচাৰ, দেন আহে ফাৰ্ষ্ট পুলিং অফিচাৰ, ছেকেণ্ড পুলিং অফিচাৰ, থাৰ্ড পুলিং অফিচাৰৰ নাম হ'ব আৰু লগতে তেওঁলোকৰ ছিগনেচাৰবোৰো হ'ব। ঠিক আছে, সেইকাৰণে এইটো এটা গ্ৰুপ এক্টিভিটি বুলি আমি ক'ব পাৰোঁ। এইখিনিয়ে আছিলে পাৰ্ট 1 ডেট ইজ মকপল চাৰ্টিফিকেটৰ বিষয়ে। ইয়াতে আমি থুলমূলকৈ যদি ক'ব যাওঁ, প্ৰথমে আমি মকপলটো অনুষ্ঠিত যেতিয়া কৰিম তেতিয়া গোটেইকেইজন কেণ্ডিডেটৰ এগেইনষ্টত কমচে কম এটা হ'লেও দিব লাগিব ভোট কাষ্টটো হ'বই লাগিব, ইনক্লুডিং 9টা। তাৰপিছত আমি যেতিয়া ভোট কাষ্টটো কৰিম তাৰপিছত আমি কণ্ট্ৰল ইউনিট, আমাৰ যিটো মেনুৱেল ডেটা আৰু ভিভিপেটৰ শ্লিপখিনিৰ লগত একেলগে মিলাই চাম সেইখিনি তিনিওটা মিলিছেনে নাই। যদি মিলিছে য়েছ বুলি লিখিম আৰু তাতে আমাৰ পুলিং এজেণ্ট কেইজনৰ ছিগনেচাৰ ল'ম। তাৰপিছত আমি গোটেইখিনি ডাটা যেতিয়া মিলি যাব তেতিয়া আমি ভিভিপেটৰ পৰা শ্লিপছখিনি উলিয়াই ল'ম আৰু কণ্ট্ৰল ইউনিটত ক্লিয়াৰ বাটনটো প্ৰেছ কৰিম। সেইখিনি কৰাৰ পিছত আমি ভিভিপেট চিল কৰি আমাৰ একচুৱেল পুলিঙলৈ মুভ কৰিব পাৰিম। এই যিখন পাৰ্ট 1 অৰ্থাৎ মকপল চাৰ্টিফিকেটখন সকলোৰে কাৰণে কম্পালচাৰী। নেক্সট কেইখনমান ফৰ্ম আছে বা পাৰ্টত আমি গম পাম যে সেইটো কৰিব লগা হ'বও পাৰে, নালাগিবও পাৰে। ঠিক আছে, এতিয়া আমি নেক্সট পাৰ্ট ডেট ইজ পাৱাৰ পেক ৰিপ্লেচমেণ্ট ইন কণ্ট্ৰল ইউনিট ইয়াৰ বিষয়ে আলোচনা কৰিম। ইয়াতে কি কৈছে, পাৱাৰ পেক ৰিপ্লেচমেণ্ট ইন কণ্ট্ৰল ইউনিট টু বি ফিল্ড ডিউৰিং মক poll and after completion of poll depending on the case or situation। ইয়াতে আমাৰ এইটো ভালকে মেনশ্যন কৰিছে যে পাৱাৰ পেক ৰিপ্লেচমেণ্টটো আমাৰ মক পলৰ টাইমতো হ'ব পাৰে বা একচুৱেল পুলিঙৰ টাইমতো হ'ব পাৰে বা পুলিং কমপ্লিশ্যনৰ পিছতো হ'ব পাৰে, ডিপেণ্ডিং অন দি ডিফাৰেণ্ট কেছ। ঠিক আছে, ইয়াতে প্ৰথমে আমি কি কৰিম, আগৰ নিচিনা ইলেকশ্যনৰ নামটো লিখি ল'ম, যেনেকৈ নেকি এছেম্বলি ইলেকশ্যন 2026। তাৰপিছত আমাৰ এছেম্বলি কনষ্টিটুৱেঞ্চিৰ নাম লিখিম, দেন পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চিৰ নাম লিখিম এণ্ড পুলিং ষ্টেচন নাম্বাৰটো লিখি ল'ম। নেক্সট কি কৈছে, ডিটেইলছ অফ ৰিপ্লেচমেণ্ট অফ পাৱাৰ পেক কণ্ট্ৰল ইউনিট ডিউৰিং মক পল অৰ একচুৱেল পল, ষ্ট্ৰাইক আউট হুইচ ওৱান ইজ নট এপ্লিকেবল। ইয়াতে কৈছে আমি যে পাৱাৰ পেকটো ৰিপ্লেচ কৰিছোঁ সেইটো কোনটো টাইমত কৰিছোঁ। মই ধৰি লৈছোঁ মই যিটো ৰিপ্লেচ কৰিছোঁ সেইটো ডিউৰিং মক পলত কৰিছোঁ, সেইকাৰণে মই মক পলক ৰাখিছোঁ আৰু বাকীটো ষ্ট্ৰাইক আউট কৰি দিছোঁ। আপোনালোকে নিজৰ হিচাপত কৰিব পাৰিব। ইয়াতে ফাৰ্ষ্ট পইণ্টটো কৈছে ইউনিক আই ডি অফ কণ্ট্ৰল ইউনিট। এইটো মই এটা ৰেণ্ডম ইউনিক আই ডি লৈ লৈছোঁ, আপোনালোকে কণ্ট্ৰল ইউনিটত ধুনীয়াকৈ লিখা থাকিব, এইটো লিখি ল'ব ইয়াতে। নেক্সট কামটো হ'ল ৰিজন ফৰ ৰিপ্লেচমেণ্ট অফ পাৱাৰ পেক অফ দি কণ্ট্ৰল ইউনিট। ইয়াৰ ৰিজন কি, কিয় আপোনালোকে ইয়াক ৰিপ্লেচ কৰিছে। যেনেকৈ নেকি মই এটা ৰিজন লিখিছোঁ, বেটৰী % ইজ বিল' দি মাৰ্জিনেল। সেইকাৰণে মই বেটৰীটোক বা পাৱাৰ পেকটোক ৰিপ্লেচ কৰিব লগা হৈছে। ইয়াৰ নেক্সট কামটো হ'ল আমাৰ ইউনিক আই ডি অফ অল এড্ৰেছ টেগ ডেট ৱাজ কাট বাই প্ৰিচাইডিং অফিচাৰ টু ৰিপ্লেচ দ্য পাৱাৰ পেক অফ দি কণ্ট্ৰল ইউনিট। এতিয়া যিহেতু আমি কণ্ট্ৰল ইউনিটৰ যিটো পাৱাৰ পেক আছে সেইটো ৰিপ্লেচ কৰিবৰ কাৰণে তাত যিটো এড্ৰেছ টেগ আছে সেইটো কাটিব লাগিব। যিহেতু এইটো কাট কৰোঁতে ইয়াৰ যিটো এড্ৰেছ টেগ নাম্বাৰ আছিলে আমি সেইটো তাত এণ্ট্ৰি কৰিব লাগিব। নেক্সট পইণ্টটো হ'ল ফলোয়িং পুলিং এজেণ্টছ উইটনেছ দ্য ৰিপ্লেচমেণ্ট অফ পাৱাৰ পেক ফ্ৰম দি কণ্ট্ৰল ইউনিট। আমি গোটেই ইলেকশ্যন প্ৰচেছত কোনো কাম আমি লুকাই কৰিব নোৱাৰিম, গোটেইখিনি কাম আমি উইটনেছ থকা টাইমতহে কৰিব লাগিব। ইয়াতে কৈছে উইটনেছ কেইজন হ'ল পুলিং এজেণ্টছ। পুলিং এজেণ্টৰ সন্মুখত যে আমি পাৱাৰ পেকটো ৰিপ্লেচ কৰিছোঁ সেইকাৰণে আকৌ তেওঁলোকৰ নাম, তাৰপিছত তেওঁলোক কোনটো পাৰ্টি ৰিপ্ৰেজেণ্ট কৰে, তাৰপিছত তেওঁলোকৰ কেণ্ডিডেট কেইজনৰ নাম কি আৰু তেওঁলোকৰ ছিগনেচাৰ, এই গোটেইখিনি ডাটা আকৌ এণ্ট্ৰি কৰিব লাগিব। এতিয়া আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট কৈ দিছে, ৰিপিট দ্য এবভ ইনফৰমেশ্যন ইন ছেম ফৰ্মেট ইফ মাল্টিপল ৰিপ্লেচমেণ্ট হেপেন। যদি আপোনালোকে এবাৰতকৈ বেছি ৰিপ্লেচ কৰিছে তেতিয়াহ'লে এই গোটেই ফৰ্মখন আকৌ ফিল আপ কৰিব লাগিব। ঠিক আছে, তাৰপিছত এইখিনি যে আমি ৰিপ্লেচ কৰিলোঁ তাৰ কাৰণে আমি
প্ৰিচাইডিং অফিচাৰৰ চিগনেচাৰ এণ্ড চিগনেচাৰ অফ ছেক্টৰ অফিচাৰ সেই দুইটা আকৌ লৈ ল'ম। এতিয়া কথা হ'ল যদি কাৰোবাৰ পাৱাৰ পেকটো ৰিপ্লেচ কৰিব লগা হোৱা নাই তেতিয়াহ'লে এইখন ফৰ্ম ফিল আপ কৰিব নেকি? নাই, তেতিয়া নকৰিলেও হ'ব। আৰু এই যিখন আনইউজড ফৰ্ম থাকিব সেইটো আপোনালোকে আনইউজড যিটো এনভেলপ আছে সেই এনভেলপত সোমোৱাই দিলেই হ'ল। ঠিক আছে, এতিয়া আমি নেক্সট পাৰ্ট ডেট ইজ পাৰ্ট 3 প্ৰেছিং অফ ক্ল'জ বাটন আফটাৰ কমপ্লিশ্যন অফ পোল। এই পাৰ্টটো আকৌ চবৰ কাৰণে ইম্পৰ্টেণ্ট। আমি পাৰ্ট 1টো পাইছিলোঁ সকলোৰে কাৰণে কম্পালচাৰী, দেন পাৰ্ট 2 অপশ্যনেল হয়, কিন্তু যদি কোনোবাই ৰিপ্লেচ কৰিছে তেতিয়াহে ফিল আপ কৰিব, নহ'লে ৰেণ্ডমলি নাম্বাৰ লৈ লৈছোঁ। পাৰ্ট 3টো আকৌ সকলোৰে কাৰণে যিটো কম্পালচাৰী। এড্ৰেছ টেগত থকা নাম্বাৰটো হ'ল ইয়াতে আগৰ নিচিনা একেই। প্ৰথমে আমি ইলেকশ্যন নেমটো লিখি ল'ম, আমাৰ এছেম্বলি কনষ্টিটুৱেঞ্চি, পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চি, এণ্ড ইয়াতে নতুন আৰু এটা বস্তু লিখিম, ডেট অফ পোল, কোন তাৰিখত আমাৰ একচুৱেল যিটো পোল সেইটো হৈছিলে সেই তাৰিখটো মেনশ্যন কৰিব লাগিব। নেক্সট কামটো হ'ল আমাৰ নাম্বাৰ এণ্ড নেম অফ পলিং ষ্টেচন। আপোনালোকে কোনটো পলিং ষ্টেচনত ডিউটি কৰিছে তাৰ নাম্বাৰ আৰু নামটো লিখিব লাগিব। মই ইয়াতে এটা ধৰি লৈছোঁ, ফৰ এক্সাম্পল 100 নম্বৰ লামডিং LP স্কুল ইষ্ট পাৰ্ট। আপোনালোকে নিজৰটো লিখি ল'ব ধুনীয়াকৈ ইয়াতে। এতিয়া আমি চাম এইখন ফৰ্মৰ মূল কামটো কি। ইট ইজ চাৰ্টিফাইড ডেট I have pressed the close button on the control unit at the end of poll in the presence of the following. অৰ্থাৎ ভোট গ্ৰহণ প্ৰক্ৰিয়াটো শেষ হোৱাৰ পিছত ক্ল'জ বাটনটোত যে প্ৰেছ কৰিছে তাৰ কাৰণে এই ডিক্লেৰেশ্যনটো লাগে। ইয়াতে আপুনি কাৰ কাৰ আগত সেইটো কৰিছে, প্ৰথম হ'ল আপোনালোকৰ নেম এণ্ড ডেজিগনেশ্যন অফ দ্য পলিং অফিচাৰ্ছ। পলিং অফিচাৰ্ছ কেইজনৰ নাম আৰু তেওঁলোকৰ ডেজিগনেশ্যন, যেনেকৈ নেকি প্ৰথমে আমি প্ৰিচাইডিং অফিচাৰৰ নাম লিখিম, দেন ফাৰ্ষ্ট পলিং, ছেকেণ্ড পলিং, থাৰ্ড পলিং, আৰু একেদৰে তেওঁলোকৰ ছিগনেচাৰ কেইটাও হৈ যাব। আৰু কাৰ আগত কৰিছোঁ সেইকেইজন হ'ল পুলিং এজেণ্টছ। পুলিং এজেণ্টছ কেইজনৰ নাম লিখিম, তেওঁলোক কোনটো পাৰ্টিৰ হয় সেইটো লিখিম, তেওঁলোকৰ পাৰ্টিৰ কেণ্ডিডেটৰ নাম লিখিম, আৰু তেওঁলোকৰ ছিগনেচাৰ লৈ ল'ম। আৰু একেবাৰে শেষত আমি প্ৰিচাইডিং অফিচাৰৰ ছিগনেচাৰৰ সৈতে এই ফৰ্মখন কমপ্লিট হৈ যাব। একেবাৰে সহজ হয় এইখন। নেক্সট আমি চাম পাৰ্ট 4 that is EVM or VVPAT ৰিপ্লেচমেণ্ট। এই ফৰ্মখন বা এই পাৰ্টটো অপশ্যনেল হয়। যদি আপোনালোকে EVM বা VVPAT ৰিপ্লেচ কৰিছে তেতিয়াহে এইখন ফিল আপ কৰিব, নহ'লে নকৰিব। আৰু এই পাৰ্ট 4খন কেতিয়া কৰিব, টু বি ফিল্ড ডিউৰিং মক পল ইফ দেয়াৰ ইজ এনি ৰিপ্লেচমেণ্ট। যদি মক পলৰ সময়ত কিবা ৰিপ্লেচমেণ্ট কৰিব লগা হৈছে তেতিয়াহে এই ফৰ্মখন ফিল আপ কৰিব। ইয়াতো প্ৰথম কাম হ'ল আগৰ নিচিনা নেম অফ ইলেকশ্যন, নাম্বাৰ এণ্ড নেম অফ এছেম্বলি কনষ্টিটুৱেঞ্চি, নাম্বাৰ এণ্ড নেম অফ পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চি, এণ্ড পলিং ষ্টেচন নাম্বাৰ, এই গোটেইখিনি ডাটা আগৰ নিচিনা ফিল আপ কৰি ল'ব। নেক্সট কামটো হ'ল আমাৰ ডিটেইলছ অফ ইলেক্ট্ৰনিক ভোটিং মেচিন এণ্ড VVPAT ইউজ। আমি যিকেইটা EVM বা VVPAT ইউজ কৰিছোঁ সেইকেইটাৰ ডিটেইলছ আমি লিখিব লাগিব। প্ৰথমে কৈছে ইউনিক ID of units given at the time of dispersal। এতিয়া আমাক প্ৰথমে এই গোটেইখিনি আমাক মেটেৰিয়েল দিছিলে, তেতিয়া বেলট ইউনিট, কণ্ট্ৰল ইউনিট আৰু VVPATৰ সেইকেইটাৰ ইউনিক ID কি কি আছিলে সেই গোটেইখিনি আমি প্ৰথমে লিখিব লাগিব। লিখি লৈছোঁ, মই এটা ডেমো হিচাপত কেইটামান ইউনিক ID বহাই দিছোঁ। আপোনালোকে ধুনীয়াকৈ শুদ্ধটো চাই চাই শুদ্ধকৈ লিখিব। নেক্সট কামটো হ'ল টিক ৱাই which one found non-functional during mock poll। মক পোলৰ সময়ত কোনটো ইউনিটে কাম কৰা নাই সেইটোতহে আপোনালোকে অকল কি লিখিব লাগিব, ৱাই লিখিব লাগিব। মই ইয়াতে ধৰি লৈছোঁ মোৰ কণ্ট্ৰল ইউনিটে কাম কৰা নাই, সেইকাৰণে ৱাই লিখি লৈছোঁ। দেন নেক্সট কাম হ'ল ৰিজন ফৰ নন ফাংচনিং মেনশ্যন এৰৰ অৰ খুড ন'টিছ ইন কণ্ট্ৰল ইউনিট। যেতিয়া আপোনালোকে এইটোৱে ৰিপ্লেচ কৰিব লগা হ'ব, অৰ্থাৎ কিবা বিসংগতি দেখাব, বিসংগতি দেখুৱাৰ লগে লগে ইয়াৰ স্ক্ৰীণত, কণ্ট্ৰল ইউনিটৰ স্ক্ৰীণত কি দেখাব, এটা এৰৰ কোড বুলি দেখাব। সেই কোডটো কি, সেই কোডটো আপোনালোকে তাৰ স্ক্ৰীণৰ পৰা চাই চাই ধুনীয়াকৈ নোট কৰি ল'ব। তাৰ পিছৰ কামটো হ'ল ইউনিক ID অফ ইউনিট গিভেন এজ ৰিপ্লেচমেণ্ট ডিউৰিং মক পোল। এতিয়া মক পোলৰ সময়ত যিটো আপোনালোকে ইউনিট ৰিপ্লেচ কৰিছে, যিটো নতুন দিছে, মানে সেই নতুনটোৰ আকৌ ইউনিক IDটো ধুনীয়াকৈ ইয়াতে ভৰাই ল'ব লাগিব। ইয়াতো মই এটা ডেমো হিচাপত দেখুৱাই দিছোঁ, আপোনালোকে একচুৱেলটো লিখি ল'ব। নেক্সট কাম হ'ল আমাৰ ফলোয়িং পলিং এজেণ্টছ উইটনেছ দ্য ৰিপ্লেচমেণ্ট প্ৰচেছ।
এতিয়া এই যে ৰিপ্লেচ কৰিছে আপোনালোকে, সেইখিনি আকৌ সেইখিনিৰ কাৰণে কি কৈছোঁ উইটনেছ লাগিব। মই অলপ আগতে কৈ আহিছোঁ ইলেকশ্যনৰ কোনো কাম আমি উইটনেছ নোহোৱাকে নকৰোঁ। উইটনেছ লাগিবই। এতিয়া আমাৰ ইয়াতে উইটনেছ কোনকেইজন হ'ব? আগতে যিকেইজন পুলিং এজেণ্টছ আছিলে সেইকেইজনে হ'ব। ইয়াতো তেওঁলোকৰ নাম, তেওঁলোকে ৰিপ্ৰেজেণ্ট কৰা পাৰ্টিৰ নাম, তেওঁলোকৰ কেণ্ডিডেটজনৰ নাম আৰু তেওঁলোকৰ ছিগনেচাৰটো লৈ ল'ব আৰু একেবাৰে শেষত ছিগনেচাৰ অফ দি প্ৰিচাইডিং অফিচাৰ। প্ৰিচাইডিং অফিচাৰে ছিগনেচাৰটো কৰিব। তাৰপিছত এইখন ফৰ্ম কমপ্লিট হৈ গ'ল। এতিয়া আমি নেক্সট চাম পাৰ্ট 5 ডেট ইজ EVM অৰ ভিভিপেট ৰিপ্লেচমেণ্ট। এইটো কেতিয়া কৰিব? টু বি ফিল্ড ডিউৰিং পোল এণ্ড আফটাৰ কমপ্লিশ্যন অফ পোল ডিপেণ্ডিং অন দি কেছ অৰ চিটুৱেশ্যন। ইয়াতো একেই কথা কৈছে EVM বা ভিভিপেট আমি ৰিপ্লেচমেণ্ট কৰিম, কিন্তু কেতিয়া কৰিম এইটো? আগৰটো আছিলে মক পলৰ সময়ত, এইটো হ'ল ডিউৰিং পলিং, একচুৱেল পলিং এণ্ড আফটাৰ কমপ্লিশ্যন অফ দি পলিং। ইয়াত প্ৰথম কাম হ'ল আগৰ নিচিনা একেই, নেম অফ ইলেকশ্যন, নাম্বাৰ ইন নেম অফ এছেম্বলি কনষ্টিটুৱেঞ্চি, নাম্বাৰ ইন নেম অফ PC এণ্ড পলিং ষ্টেচন নাম্বাৰ। এই গোটেইখিনি ডাটা আগৰ নিচিনা আমি ফিল আপ কৰি ল'ম। তাৰপিছত প্ৰথম কামটো হ'ল ৰিপ্লেচমেণ্ট অফ EVM এণ্ড ভিভিপেট ডিউৰিং একচুৱেল পোল। ইয়াতে আমি কি চাম? ইউনিক ID অফ ইউনিটছ ফাউণ্ড নন ফাংচনিং ডিউৰিং একচুৱেল পোল। একচুৱেল পোলৰ সময়ত কোনটো ইউনিটে কাম কৰা নাই তাৰ ইউনিক আইডিটো লিখিব লাগে। মই ধৰি লৈছোঁ মোৰ কণ্ট্ৰল ইউনিটে কাম কৰা নাই, সেইকাৰণে মই তাৰ যিটো ইউনিক ID সেইটো লিখি লৈছোঁ। নেক্সট কামটো হ'ল টাইম অফ অকাৰেঞ্চ অফ ডিফেক্টছ। সেইটোৱে কিমান টাইমৰ পৰা ডিফেক্টটো দেখুওৱা আৰম্ভ কৰিছে। মই ধৰি লৈছোঁ 11:20 AM পৰা কৰিছে ডিফেক্টটো। নেক্সট কাম হ'ল number of votes recorded in the control unit by the time the unit got non-functional. যেতিয়া এইটো বেয়া হৈছে তেতিয়ালৈকে কিমান ভোট কাষ্ট হৈ গৈছে। মই ধৰি লৈছোঁ ইয়াতে 300 কাষ্ট হৈছে। আপোনালোকে নিজৰ ডাটাটো দিব যদি এনেকৈ কেছ বা চিটুৱেশ্যন এৰাইজ হয়। আমাৰ নেক্সট কামটো হ'ল ৰিজন ফৰ নন ফাংচনিং টাৰ্মিনেশ্যন এৰৰ অৰ কুড নটিছড ইন কণ্ট্ৰল ইউনিট। ইয়াতে যেতিয়া এইটো নন ফাংচনিং হৈ যাব তেতিয়া আমি কণ্ট্ৰল ইউনিটৰ যিটো স্ক্ৰীন আছে তাতে কিবা এটা লিখা দেখিম। সেই লিখাটো কি বা সেই কোডটো কি সেইটো আমি নোট কৰি ৰাখিম, ঠিক আছে, আৰু এইটো ইয়াতে বহাই দিম। নেক্সট কামটো হ'ল বিপ চাউণ্ড ইজ হেয়াৰ্ড য়েছ অৰ নট। অৰ্থাৎ ভোটাৰ এজনে যেতিয়া ভোটিং কম্পাৰ্টমেণ্টত গৈ বেলট ইউনিটত প্ৰেছ কৰে তেতিয়া এটা বিপ চাউণ্ড ওলায়। ইয়াতে কৈছে সেই চাউণ্ডটো ওলাইছে নে নাই। যদি ওলাইছে য়েছ বুলি দিব, যদি ওলোৱা নাই ন বুলি দিব। দেন ইউনিক ID অফ নিউ ইউনিট প্ৰভাইডেড এজ ৰিপ্লেচমেণ্ট। এতিয়া আমি কি কৰিব লাগে? আমি যেতিয়া এইটোৱে নন ফাংচনিং হৈ গৈছে তেতিয়া এইটো ৰিপ্লেচ কৰিম আৰু ৰিপ্লেচ কৰাৰ ফলত আমাক যিটো নতুন ইউনিট দিব তাৰ ইউনিক আইডিটো কি সেইটো আমি ইয়াতে বহাব লাগিব। নেক্সট কামটো হ'ল টাইম অফ ৰিষ্টাৰ্টিং পোল। এতিয়া আকৌ যে আমি পলিংছটো ষ্টাৰ্ট কৰিছোঁ সেইটো কিমান টাইমত ষ্টাৰ্ট কৰিছোঁ সেই টাইমটো আকৌ ইয়াতে নোট কৰিব লাগিব। এইখিনি হ'ল ইয়াৰ কাম। নেক্সট কামটো হ'ল ফলোইং পলিং এজেণ্টছ উইটনেছ দ্য ৰিপ্লেচমেণ্ট প্ৰচেছ ডিউৰিং একচুৱেল পোল। এতিয়া আকৌ একচুৱেল পলিঙৰ সময়ত যে আপুনি ৰিপ্লেচ কৰিছে তাৰ কাৰণে কোনকেইজন পলিং এজেণ্ট প্ৰেজেণ্ট আছিলে তাৰ বিৱৰণো দিব লাগিব। ইয়াতো একেই আগৰ নিচিনা নেম অফ পলিং এজেণ্ট লিখিব লাগিব, দেন দেয়াৰ ৰিপ্ৰেজেণ্টেটিভ পাৰ্টি, দেয়াৰ কেণ্ডিডেট নেম এণ্ড দেয়াৰ ছিগনেচাৰ। এই গোটেইখিনি লোৱাৰ পিছত আমি কি কৰিম? আকৌ চাম যদি ৰিপিট দ্য এবভ ইনফৰমেশ্যন ইন চেম ফৰ্মেট ইফ মাল্টিপল ৰিপ্লেচমেণ্ট হেপেন্স। যদি এবাৰতকৈ বেছি ৰিপ্লেচ কৰিব লগা হয় তেতিয়াহ'লে এই ফৰ্মকেইখন আকৌ বাৰে বাৰে ফিল আপ কৰিব লাগিব। আৰু একেবাৰে শেষত প্ৰিচাইডিং অফিচাৰ আৰু ছেক্টৰ অফিচাৰৰ ছিগনেচাৰ লৈ এই ফৰ্মখন কমপ্লিট হ'ব। এইটো আমি মনত ৰাখিব লাগিব যে যিহেতু আমি যদি এইটো ৰিপ্লেচ কৰোঁ তেতিয়াহে এই ফৰ্মখন ফিল আপ কৰিম, আদাৰৱাইজ এইখন আনইউজড ফৰ্ম হিচাপে গুচি যাব। তো এইখিনি আছিলে আজি আমাৰ আলোচনাৰ বিষয়বস্তু। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি ভিডিঅ' ইয়াতে সামৰিছোঁ। ধন্যবাদ।